নমস্কাৰ, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কেইখনমান শাৰী আৰু কেইখনমান পিয়ৰ মুগাৰ কাপোৰৰ যোৰা। এইখন হ'ব শাৰীৰ আঁচল আৰু মাজে মাজে এনেকৈ গাত বুটা থাকিব আৰু সাইড পটি থাকিব। ইয়াৰ মেটেৰিয়েলটো হৈছে টচ আৰু বানিকিনি পিয়ৰ মুগা। এইযোৰো হৈছে টচ আৰু বানিকিনি পিয়ৰ মুগাৰ শাৰী হয়। ওপৰত এনেকৈ খিংখাপ থাকিব আৰু তলত আঁচলখনত কপৌ ফুল গছ বুটা আৰু জাপি ঢুলীয়া নাচনি থকা ফুলৰ ডিজাইন। খুবেই এইযোৰো ধুনীয়া শাৰী হয় আৰু এক্সট্ৰা ইয়াত ঢুলীয়া নাচনি থকা পটি থাকিব সাইড পাৰি লগাবলৈ। কাপোৰৰ মেটেৰিয়েল খুবেই ধুনীয়া হয় আৰু ফিনিচিঙো বহুত ধুনীয়া থাকিব আৰু মাজত শাৰীখনৰ মাজে মাজে এনেকৈ বুটা থাকিব। এইখন হৈছে পিয়ৰ মুগা। ইয়াত বানিখিনিত কোলা মুগা বোৱা বানিখিনিত কোলা মুগা দিয়া হৈছে। তলত কেচ বচা থাকি ওপৰত এনেকৈ বুটা থাকিব। খুবেই ধুনীয়া হয় ডিজাইনখিনি। চাওক, বহুত ধুনীয়া আৰু ফিনিচিঙো বহুত ধুনীয়া থাকিব আৰু মেটেৰিয়েল কোৱালিটি আপোনালোকে সূতা সম্পূৰ্ণৰূপে পিয়ৰ পোৱা যাব। খোলা মুগাৰ সূতাখিনি আমি ঠাকুৰিত বনোৱা হয়। মুগা পিয়ৰ মুগাৰ সূতাখিনি আমি ঠাকুৰিত বনোৱা সূতাখিনিক কোলা মুগা বুলি কোৱা হয়। ইয়াত খুবেই কমফৰ্ট হয় কাপোৰখিনি। এইযোৰ হৈছে আন এযোৰ পিয়ৰ মুগাৰ যোৰা হয়। ডাঙৰ ডাঙৰ গছ বুটা দি বনোৱা হৈছে আঁচলখন আৰু বিচনী খাইখন তলত দিয়া হৈছে। খুবেই ধুনীয়া ডিজাইন হয়। সূতাখিনি আমি ডেঞ্চি সূতা দি ফুলখিনি কৰা হয় আৰু চাদৰখনৰ মাজত গছ বুটাই সৰু সৰু গছ বুটাৰ ডিজাইন কৰা হ'ব। এইখন পটি হয় আৰু আপোনালোকক মই সেই ব্লাউজ পিচটো দেখাই আছোঁ। এয়া চাওক, ব্লাউজ পিচতো এনেকৈ বুটা থাকিব। এনেকুৱা ডিজাইনবোৰ যদি কোনোবা অৰ্ডাৰ দিব বিচাৰে তেন্তে আমাৰ ইয়াত ডাইৰেক্ট শালৰ পৰা পোৱা কাৰণে 28,000তে পোৱা যাব। 100% পিয়ৰ হ'ব। আপোনালোকে লেবৰেটৰী টেষ্ট কৰিব পাৰিব। যিহেতু দামী কাপোৰ লৈছে, গতিকে নিশ্চিন্ত মনে আপোনালোকে লেবৰেটৰী টেষ্ট